হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান মোৰ ঘৰতে আছোঁ। যিবিলাক বন্ধু বান্ধৱী আজি নতুনকৈ আহিলে মোৰ ভিডিঅ'ত, তেওঁলোকক মোৰ ভিডিঅ'ত মষ্ট ৱেলকাম জনালোঁ। যিবিলাক বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনালোঁ। আজিও আপোনালোকলৈ কিছুমান অসমীয়া চাদৰ মেখেলা আনিলোঁ। এই চাদৰ মেখেলাবিলাক আপোনালোকে মই দিয়া হোৱাটছআপ নাম্বাৰত অৰ্ডাৰ দিব পাৰে। এইবিলাক চাদৰ মেখেলা আপোনালোকে অতি কম মূল্যতে পাব। এইবিলাক চাদৰ মেখেলা পাব আপোনালোকে SM টেক্স চুৰত, তাত ডাইৰেক্ট মেনুফেকচাৰিং কৰা হয়। কোড এভেইলেবল, লগতে শ্বিপিং চাৰ্জ ফ্ৰী অল অভাৰ ইণ্ডিয়া। দেখিছেনে ইমান ধুনীয়া চাদৰ মেখেলা? এই চাদৰ মেখেলাবিলাক আপোনালোকে পলম নকৰাকৈ অৰ্ডাৰ দিয়ক। এতিয়া বৰ্তমান একদম হ'লচেল ৰেটত দি আছে তেওঁলোকে। আপোনালোকে একদম নাম্বাৰটো লওক আৰু অৰ্ডাৰ দিয়ক। আৰু মই অসমীয়া বুলি আপোনালোকে ছাপোৰ্ট কৰি যাওক। আপোনালোকৰ এই ছাপোৰ্টে মোৰ দ্বিতীয়টো ভিডিঅ' দিয়াত অনুপ্ৰাণিত হ'ম। যদি সেই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। পাৰিলে লগ বন্ধুৰ ওচৰত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।